Prakash Bosudari Jindabad. Jindabad, Jindabad. Prakash Bosudari long live. Long live, long live. BPF ফার্স্ট ফেজ ক্যান্ডিডেট লিস্ট দিয়ার পিছত তীব্ৰতাৰ কৰি তুলিছে ইলেকশ্যন কেম্পেইন ৰাইজৰ কেনে সঁহাৰি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আৰু ইতিমধ্যে বেলেগ দলৰ কোনে প্ৰাৰ্থীটো ঘোষণা কৰিছে কৰা নাই সেইটো মেটাৰ হোৱা নাই কিন্তু BPF দলৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ লগে লগে এতিয়া BTC বা বড়োলেণ্ড অঞ্চলত এটা মানে তুলপাৰ এটা ভাল পৰিৱেশ ৰাজনৈতিক এটা পৰিৱেশ সৃষ্টি হৈছে আৰু ইতিমধ্যে গম পাই গৈছোঁ এতিয়া আৰু হাগ্ৰাবা মহিলাৰী ডাঙৰীয়াৰ ঢৌ BPFৰ ঢৌ এইটোক আৰু ৰখিব নোৱাৰে আমাৰ ছেপ্টেম্বৰ মাহত যেটো নিৰ্বাচন হ'ব তাত আমাৰ মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী ছাৰ BTCৰ আকৌ এবাৰ চিফ হ'ব গৈ আছে আৰু তেখেতৰ যেটো নেকি গ্যাৰাণ্টি এই গ্যাৰাণ্টিক ৰাইজে আকোৱালি লৈছে আৰু তেখেতে যি কয় আৰু কৰে তেখেতৰ সিম্পল মেথডৰ এটা পলিটিচিয়ান আৰু তেখেতে কোৱা কথাখিনি যিখিনি ক'ব সেইখিনি তেখেতে কৰি দেখুৱাৰ মানুহ সেইকাৰণে এতিয়া আৰু আজিৰ দিনত অনাগত BTC নিৰ্বাচনত ইতিমধ্যে ৰাইজে মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী অথবা BPF দলটোক আকোৱালি লৈছে আজি দতমা সমষ্টিৰ আণ্ডাৰত চেত্ৰী বস্তিত অধিক ৰাইজে জইনি কৰিলে কিমানমান জইনি হয় ইয়াতে আমি দেখিবলৈ পাইছোঁ প্ৰায় 250তকৈ বেছি 250-300 মান হ'ব নেকি তাতকৈ বেছি হ'ব কম নহ'ব ইয়াত বিশেষকৈ BJP আৰু UPPLৰ কৰ্মীসকল নিজে ওলাই আহিছে বোলে সিহঁতে একো পোৱা নাই এই ছাৰ আমাক ঠগাই থাকে আমাক কিবা এটা কাম কৰিব গ'লে পইচা বিচাৰে কিবা তেনেকুৱা ধৰণৰ খুব মানে সিহঁতৰ আপত্তি সেইকাৰণে নিজে ওলাই আহিছে আৰু আমি ৱেলকাম জনাইছোঁ এইবাৰ আঠিয়াবাৰী চেত্ৰী বস্তিৰ আমাৰ গোৰ্খা আদিবাসী বড়ো গোটেই মানে প্ৰকাশ বসুমতাৰী ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাব আৰু বেলেগ প্ৰাৰ্থীবিলাক ইয়াত কোনো ফেক্টৰৰ ফও নহয় আৰু বেলেগ কোনো ফেক্টৰে নহয় তেখেতে এইবাৰ MCLA হ'ব বেচাৰা যোৱাবাৰ MCLA হৈছিল আৰু আমি আশা কৰিছোঁ যাতে এইবাৰ শিৱ ছাৰে তেখেতক মৰম কৰে EM বনাই দিয়ে আৰু নিশ্চিত একদম চৰকাৰ টেনশ্যন নাই এইবাৰ ৰাইজে ওলাই আহিব লাগে আৰু BPFৰ নাঙলৰ চিনত ভোট দিব লাগে এইবাৰ 100% আমি কিছুমান আমাৰ দলৰে আমাৰ নীতি আদৰ্শ বা আঁচনিক লৈ পেলাই আমি আগবাঢ়ি আছোঁ সেই সাপেক্ষে ৰাইজে এতিয়া সম্পূৰ্ণৰূপে দিনৰ কোকৰাঝাৰত মিউজিয়াম নাই কিন্তু এইবাৰ আমি চৰকাৰ অহাৰ লগে লগে UPPLৰ এই ট্ৰেক্টৰটো আমি মিউজিয়ামত থ'ম বুলি আমি ভাবি আছোঁ ধন্যবাদ